हेलो टीचार्स केने आसे आपनालोকক स्वागतम जानाइछु आपनालोकर यूट्यूब चैनल जस्ट फॉर हेल्प यूथ टीचार्स এই ভিডিওত আমি আলোচনা কৰিম কোর্স 506 অ্যাসাইনমেন্ট 3 যেটো আছিল 1000 ওয়ার্ডৰ সেইটো প্ৰথম প্ৰশ্নৰ উত্তৰ তাৰে আগত সকলোকে ৰিকুৱেষ্ট কৰিছো প্লিজ ভিডিওটি লাইক কৰি দিব প্ৰশ্ন হৈছে অবজার্ভ আ স্কুল এন্ড প্ৰিপেয়াৰ আ ডিটেইল ৰিপোর্ট অন various factors for exclusion on prominent group of children who are at risk for exclusion from education system. Write suggestive measures for inclusion of these groups. বা এখন বিদ্যালয় পৰিদৰ্শন কৰক আৰু বিদ্যালয়ত অধ্যয়নৰ তেনে ছাত্ৰ ছাত্ৰীৰ যাৰ বিভিন্ন কাৰকৰ ফলত বিদ্যালয়ৰ শিক্ষাৰ ক্ষেত্ৰৰ পৰা বহিষ্কৃত বা আঁতৰি অহাৰ সম্ভাৱনা আছে তেনে ছাত্ৰ ছাত্ৰীৰ তথ্য সম্বলিত কৰি এখন বিৱৰণী প্ৰস্তুত কৰক এনে ছাত্ৰ ছাত্ৰীৰ বাবে শৈক্ষিক ক্ষেত্ৰত অন্তৰ্ভুক্তিকৰণ সম্পৰ্কে উপায় আগবঢ়াওক ইয়াৰ উত্তৰ আমি এনেকৈ লিখিম যেনেকৈ মই প্ৰশ্নত খুদা মতে বা কোৱা মতে ওচৰৰে এখন বিদ্যালয় পৰিদৰ্শন কৰিলোঁ তাৰ পিছত আপোনালোকে বিদ্যালয়ৰ নাম লিখিব তাতে গৈ ফালে আপোনালোকে কি কৰিলে তাতে অলপ উল্লেখ কৰিব तार पिছত की समस्या देखा पाले ताते आपनालोके विवरणी लिखि दिब तार पिছত की हबो कोन छात्र छात्री तेनेকুৱা समस्या पाले तेउलोकर नाम 4-5 जনৰ उल्लेख কৰি দিব तार पिছত तार পৰা जितु शैक्षिक क्षेत्रत अंतर्भुक्तन केनेके কৰিব পাৰি বা কি উপায়েৰে কৰিব পাৰি তাত আপোনালোকে সমুকৈ দাঙি ধৰিব আপোনালোকৰ সুবিধাৰ্থে মই এই প্ৰশ্নৰ উত্তৰবোৰ PDF फाइल तैयार करी फाले डेस्क्रिप्शनर ऊपर एटा लिंक दिसु ताते आपनालोके क्लिक करी फाले डाउनलोड करिब पारे तो आशा करिसु भिडिओटी पाइ किछु ভাল पाइसे थैंक यू जय आइ অসম আগলেও আমি এনেকৈ ভিডিও আপলোড দি থাকিম সাবস্ক্রাইব করিব।